কোনজনী কৈছিলে মুখখনে ধৰা পৰা নাই নহয় বহুত ইণ্টাৰেষ্টিং কাহিনী দেই ভাল আৰু অলপ টাইম লাগিব এইটো স্লাইন লগাইছে আমি বিরিয়ানি খাই আছি হাই গাইস ওটা নাহি স্যার দামা নাই বহুত লাগে পুরো খাবো না দিছে আমি খাইছো বিরিয়ানি খা আৰু কাপা মিট মেনে কাপা মিট করে যা হাতে হে করব এই বিরিয়ানি খা খাইছো বহুত কোয়াদ বিজি আছে রে এতিয়া সবে বিজি আছে নিমলে মোবাইল ধৰি নিমলে নাখায় মানে এইটো কাৰণে saya video बनाए सामने खाए kundu koso ja hakka kundu na kora sandam le maro koso ini aku je hoga একদম পুরা আন্ধার আর আমি খোঁজকাই গেছি স্টেশন রাস্তার বা ফ্লাইট চেট দেখাইছে না বলে সব দেখাইছে ইয়া বেকলো দেখাইছে কিন্তু আমি আন্ধার এয়া পোহৰ হম এতিয়া আৰু আমি ওলালোহি আৰু কেনেকুৱা কণ্ডিশ্যন হৈছে জানেনে মই গৈ আছো আৰু সেই বাচ্চাৰ কাহিনী আছে বহুত লম্বা সেইফালেকে চাই থাকিব ৰবা অকণ পোহৰটো গম পাব কি আছিলে কোনজনী কৈছিলে মুখখনে ধৰা পৰা নাই নহয় বহুত ইণ্টাৰেষ্টিং কাহিনী হয় দেই ভালকে চব এজনী কৈ আছে চব ভালকে এনেকুৱা ৰাস্তাত আছো আমি আজি লাইটো নাই ভাল লাইটো নাই টৰ্চ জ্বলাই জ্বলাই আহিবলগীয়া হৈছে আমাক এনেকুৱা কণ্ডিশ্যন তেন্তে চাই থাকিব ভিডিঅ'টো একদম শেষত সেই গাইজ একদম বনোৱা সিজত পুৰা ব্যস্ত 10:10 মিনিট আছে আৰু এতিয়া মই মাছ বনাব লৈছো এফালে ভাত পাতি থৈছো মানে কি হল জানেনে কাহিনী মানে কথাটো এনেকুৱা হল মানে মায়ে ভাগৰ বহুত গাটো বেয়া হৈ গল মানে বহুত উইক হৈ গল আৰু জ্বৰ হৈছিলে যে তাৰপিছত বহুত দুৰ্বল হৈ গল তাৰপা আজি হস্পিটেল ডিমত কেকাই লৈ গল আৰু মইতো পাৰ্লাৰতে আছিলো তাৰপা কেকাই নিলে তাকো কলো লৈ যা বুলি কাৰণ মানে ইমান দুৰ্বল যেতিয়াতো নিবতো লাগিব ন তাৰপা এতিয়া দুটা স্লাইন দিছে এটা আকৌ ভিটামিনৰ বেজি এটা স্লাইন লাগি আছে সো হেতু কাৰণে মানে এটা দুটা স্লাইন ভিটামিনৰে আৰু এটা বেজি দিলে ভিটামিনৰ তেনেকা গৰি টেবলেট দিছে এতিয়া মায়ে স্লাইন লৈ পিনে আছে আপা মই এতিয়া বনোৱা হেজত আকৌ আহি পিনেটো কিমান দেৰিকে আহি পাইছো ন উপায় নাই আৰু এতিয়া আৰু অলপ টাইম লাগিব এইটো স্লাইন লগাইছে পৰখাই গলি ভক্তি মানে অকলে মনে আছে যে আইগাল এনেকুৱা নহয় হেইবোৰ আৰু বহুত মানে এইবোৰ হৈ আছে আৰু ৰাফনি আহুটো আমি দেৰি হল কি হল আকৌ গাড়ী ওচৰলে গৈছো আকৌ আহিছো তেনেকুৱা হল কিবা কিবি হেইবোৰে কাহিনী সো এতিয়া চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে আৰু আজি আপোনালোকক চাগে মই ভালকে ওয়েলকাম কৰাই নহলে একদম মানে হসাই আকৌ এবাৰ ওয়েলকাম কৰি দিছো হেই গাইজ আসসালামু আলাইকুম নমস্কাৰ কি খবৰ আপোনালোক পুনৰবাৰ মোৰ ইউটিউব চেনেল স্বাগতম জনাইছো আশা কৰিছো আপোনালোক বহুত ভালে আছে মোৰো ভালে আপোনালোকৰ দুৱাৰ আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিয়ে দিলো অলৰেডি তথাপি মই আপোনালোক ওয়েলকাম এবাৰ জনালো আৰু আগলে ভিডিঅ'টো কন্টিনিউ কৰি থাকিম চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে যদি নতুন কোনোবাই চাই তেন্তে প্লিজ লাইক শ্বেয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মাইক লাইন দি থৈছে আৰু একদম এটো শেষৰটো হয় শেষ হ'বলৈ হৈছে তাকে দোৱা কৰিব মাইক যেন সোনকালে ভাল হৈ যায় Hey guys, good morning. Sada খাই উঠিলো আৰু মাই অলপ ভাল পাইছে বল কালিতকে অলপমান আৰু লগালগটো ইমান জলদিনো কেনেকৈ ভাল হ'ব এতিয়া কাম বনবোৰ কৰি আছো আৰু আজি ভাবিছো পাৰ্লাৰ নাযাওঁ বুলি কাৰণ আজি মই অকন ৰেষ্ট লওঁ কাৰণ একেহে মই গৈ আছো মাও গাটো ভাল নাই সো হেতু কাৰণে ভাবিছো নাযাওঁ আজি ৰেষ্ট লৈ লওঁ বুলি মাইকো অলপ খাব পাৰিম তেতিয়া সো এতিয়া খাব লৈছো চিৰা দৈ নহয় চিৰা গাখীৰ মায়ে বনাই আনিলে মায়ে অকমান ভাল পাইছে আৰু মোৰ গাটো অকন ভাল লগা নাই সেইকাৰণে মায়ে বনাই আনি দিছে মায়ে যেতিয়া অকন ভাল পাইছে আৰু এফালে লিপষ্টিকখিনি উলিয়াই থৈছো মানে ধেৰ কৰি খালি বটল হৈ আছে যে অলপ সাফা কৰিবলৈ আহিছো কিন্তু মোৰ খালিবোৰ পেলাবলৈ মন নাযায় মোৰ লিপষ্টিক ইমানেই ভাল লাগে সেইকাৰণে সব একেলগে ভৰাই থৈ দিছো তাকে হৈছে অকন সাফা কৰি দিও তেনেকৈ থলে নহব আৰু এতিয়া চাকন খালে তাৰ পিছত আপোনাক লগ পাম তো হে গাইজ একদম আপোনাক লগ পাইছি ৰাতিপুৱাৰ পৰা এতিয়া আৰু মায়ে মই বহি আছো মায়ে অলপ ভাল পাইছে এতিয়া ন
অলপ চলপ পাইছে এইটো গেলি যোৱা নিচিনা হৈ গৈছে ভিতৰটো মানে পানী চ' একদম বহুত দিন পিছত আপোনাৰ লগ পাইছে কিন্তু মাতৰ অলপ মানে অৱস্থাটো বেয়া আৰু মায়েও অকণ মাতটো এনেকুৱা বহি আছে আৰু আজি বহুত দিনৰ মূৰত ঘৰত আছো একদম কাপোৰ কানি কেনেকুৱা ধুইছো আজি মানে মই বহুত কাম কৰিছো আজি একদম ক'বই নালাগে মানে কাম কৰিছো কাম কৰি মানে অৱস্থা বেয়া হৈ গৈছে আজি একদম ধেৰ কাপোৰ চাপোৰ ধুলো আৰু বহুত দিনৰ ধুইছো বাৰু মই প্ৰায় কৰাই নহয় বেলেগ কামবোৰ কৰি পিনি যোৱা নিচিনা হয় মায়ে কাপোৰ চাপোৰ ধুৱে নহয় সেইটো কাৰণে তাৰপৰা আপোনালোকে এতিয়ালৈকে যে মোৰ ভিডিঅ'টো চাই আছে সেইবাবে বহুত বহুত ধন্যবাদ কাৰণ মই একদম লগেই পোৱা নাই আপোনালোকক একদম বহুত বিজি এনেকৈ আছে আৰু মানে তাৰপৰা এতিয়া কাপোৰ কানিবোৰ সোমোৱাম আৰু ভাত খোৱা নাই এতিয়ালৈকে মানে অলপ আগত যে চিৰা খাইছিলোঁ সেইটো কাৰণে ভাত খোৱাই হোৱা নাই ভাত খাম আৰু তাৰপিছত আপোনালোকে লগ পাম ভালকৈ কি কৰোঁ কেনেকুৱা আপোনালোকে দেখাম চাব ভিডিঅ'টো শেষলৈকে আৰু এতিয়া এনেকৈ অলপ টাইম বহিছোঁ আৰু বহুত দিনৰ মূৰত ঘৰত আছোঁ যে এনেকৈ বহিও ভাল লাগিছে সেইকাৰণে এনেকৈ বহি আছোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে এয়া আমাৰ টিকিলি মইনা ফচু হয় আৰু ইমান মৰম লগা নহয় চকুকেইটা দি ইমান ধুনীয়াকৈ অকণ অকণকৈ পিৰিক পাৰাক চাই আছে তাকে ভাবিলে আপোনালোকক দেখাওঁ কিন্তু দেখাবলতে আকৌ মুখখন ইফালে সুমুৱাই দিলে ইমান মৰম লগা ন হেই গাইজ আকৌ বহি আছোঁ আমি এতিয়া পিছফালে আগফাল পিছফাল সেইবোৰকে কৰি আছোঁ কাৰণ টাইমটো যে আজি একদম নাযায় নোপোৱাই লাগিছে আৰু মেৰাইনযাওঁ এতিয়া আমাৰ ঘৰতে আছে তাৰপৰা সেই আমাৰ টেকলা চাজিৰৰ গা ভাল নাই চাহ পেলা আকৌ বহুত দিনৰ মন মই চাজি পেলাইছে নে চাজিত হাই কৈ দে আৱাহিদা কবি হাই ক তাৰপা বহি আছো আৰু আগফাল পিছফালকৈ কাৰণ সময়টো যে একদম নেযায় নোপোৱা নিচিনা লাগিছে কাৰণ একেবাৰে যেন সময়টো যেন নাই যোৱা যেন তেনেকুৱা নিচিনা লাগিছে তাৰপা তুলসী পাত এইজোপা তুলসী হয় তুলসী পাত ছিঙি থৈছো হেৰি কৰিব খাব কাৰণে মানে কাম হৈছোঁ যে সেইটো কাৰণে তুলসী পাত খাম বুলি ভাবিছোঁ তাকে এতিয়া আৰু চ' ফ্ৰেণ্ডছ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ভালে পালে বুলি আৰু শেষলৈকে চবে বহুত বহুত ধন্যবাদ যদি ভাল লাগিল তেন্তে প্লিজ লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জনাব